যদি মই আপোনাক কওঁ যে আপুনি এই ভিডিঅ'টো চাই শেষ কৰা সময়লৈকে ভাৰতীয়সকলে অনলাইনত ₹2 crore-তকৈ অধিক খৰচ কৰিব, সেইটো হ'ল প্ৰতি ছেকেণ্ড প্ৰায় 2.15 লাখ টকা। 2025 চনত ভাৰতীয় ই-কমাৰ্চ কেৱল এটা ট্ৰেণ্ড নহয়, ই এটা ডিজিটেল গোল্ড ৰাছ। আৰু এই ভিডিঅ'টো আপোনাৰ মেপ। এই ভিডিঅ'ত আমি এটা 360 ডিগ্ৰী এনালাইচিছ কৰিম ইণ্ডিয়ান ই-কমাৰ্চ বিজনেছত উইথ দ্য হেল্প অফ লেটেষ্ট ডাটা। যিকোনো নতুন বিজনেছ কৰোঁতে আমাৰ মনত বহুত ডাউট আৰু অলপ ভয়ো থাকে, কিয়নো আমি আমাৰ বহুত ইফৰ্ট আৰু কষ্টৰ টকা এটা আননোন কামত ইনভেষ্ট কৰিব ওলাইছোঁ। এই ভিডিঅ'ত মই ই-কমাৰ্চ বিজনেছৰ বিভিন্ন চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ, প্ৰ'জ এণ্ড কনছ আৰু কেনেকৈ গোটেই ই-কমাৰ্চ বিজনেছ এটা ষ্টাৰ্ট কৰিব পাৰি তাৰে বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে গোটেই ভিডিঅ'টো চাব, যাতে আপোনাৰ ই-কমাৰ্চ বিজনেছৰ বিষয়ে থকা বহুতবোৰ ডাউটছ ক্লিয়াৰ হয়। যদি আপুনি জীৱনত এবাৰো ভাবিছে যে নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব, নিজৰ বিশ্বাস থকা প্ৰডাক্ট চেল কৰিব, নাইবা ফাইনেন্সিয়েল ফ্ৰীডম পাব বিচাৰিছে, তেনেহ'লে ভাৰতত এতিয়া হ'ল আটাইতকৈ বেছি এক্সপ্ল'চিভ অপৰচুনিটি। 2025ত ইণ্ডিয়ান ই-কমাৰ্চ মাৰ্কেটৰ ভেলু হ'ল $136.43 বিলিয়ন। কম্পেয়াৰ কৰিলে এই এমাউণ্টটো বহুত দেশৰ গোটেই ইকনমিতকৈ বেছি। কিন্তু এক্সাইটিং কথাটো এতিয়াই আহে, এই মাৰ্কেটটো মেচিয়ৰ আৰু শ্ল' গ্ৰ'য়িং নহয়, ই হৈছে এটা ৰকেট। প্ৰজেকশ্যন অনুসৰি এই নাম্বাৰটো 2030ত পাই যাব $327.38 বিলিয়ন লৈ, কম্পাউণ্ড এনুৱেল গ্ৰ'থ ৰেট 19%ৰ ওপৰত। যদিও বিভিন্ন ৰিপৰ্টত নাম্বাৰ অলপ বেলেগ থাকিব পাৰে, চবে এটা কথা চিয়'ৰ কয়, এই মাৰ্কেটটো কণ্টিনিউৱাছলি গ্ৰ' কৰি আছে। এয়া অকল গ্ৰ'থ নহয়, এয়া হৈছে ইণ্ডিয়াৰ 1.4 বিলিয়ন মানুহৰ বাইং চেলিং লাইফষ্টাইলৰ কমপ্লিট ফাণ্ডামেণ্টেল ৰিৱায়াৰিং। এতিয়া এইটো কেৱল দিল্লী, মুম্বাই বা বেংগলোৰৰ কাহিনী বুলি ভবাটো সহজ, কিন্তু এয়া হ'ল পুৰণা নেৰেটিভ। ৰিয়েল একশ্যন নিউ এণ্টাৰপ্ৰেনিয়ৰৰ বাবে আচল অপৰচুনিটি আছে ভাৰতৰ Tier 2, Tier 3 আৰু সৰু চহৰবোৰত। ডাটাটো ক্ৰিষ্টেল ক্লিয়াৰ, এই চহৰবোৰে মেট্ৰ'পলিটেন চহৰবোৰক আউটপেচ কৰিব ধৰিছে। ৰিচেণ্ট চেলছ পিৰিয়ডত Tier 2 আৰু Tier 3 চিটিজে ইয়াৰ অন ইয়াৰ গ্ৰ'থ কৰিছে 21% আৰু 22%, যেতিয়া Tier 1ত মাত্ৰ 15% হৈছে। প্ৰজেকশ্যন অনুসৰি 2030ত ইণ্ডিয়াৰ টোটেল অনলাইন শ্বপিঙৰ 65% আহিব এই সৰু চহৰবোৰৰ পৰা। এজন নতুন উদ্যোগীৰ বাবে ইয়াৰ অৰ্থ হ'ল এটা কম পৰিপূৰ্ণ বজাৰ, নতুন সামগ্ৰীৰ বাবে হাংৰি কাষ্টমাৰ বেছ এণ্ড এ জেনুইন অপৰচুনিটি টু বিল্ড এ ব্ৰেণ্ড ফ্ৰম দ্য গ্ৰাউণ্ড আপ। গতিকে এই গ্ৰ'থক কোনে এনাৰ্জি দি আছে? এইটো হৈছে একেলগে একত্ৰিত হোৱা 4টা শক্তিশালী শক্তিৰ দ্বাৰা সৃষ্টি হোৱা এটা পাৰফেক্ট ধুমুহা। প্ৰথম, UPI এণ্ড ডিজিটেল পে'মেণ্টছ। UPI বা ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ এই ৰিভলিউশ্যনৰ ফাইনেন্সিয়েল বেকবোন হৈ পৰিছে। প্ৰতিমাহে 13 বিলিয়নতকৈ অধিক লেনদেন হোৱাৰ লগে লগে ই গ্ৰাহকৰ বাবে অনলাইন পে'মেণ্টক চিমলেছ, ইনষ্টেণ্ট আৰু ফ্ৰী কৰি তুলিছে। ইয়াৰ ফলত ই-কমাৰ্চে অন্যতম ডাঙৰ ঐতিহাসিক বাধাখিনি ভাঙি দিছে, বিশেষকৈ Tier 2 আৰু Tier 3 চহৰসমূহত, য'ত নগদ ধন ৰজা আছিল, যাৰ ফলত লাখ লাখ নতুন বজাৰ কৰা লোকক ডিজিটেল ইকনমিলৈ আনিছে। ছেকেণ্ড, দ্য ডাইৰেক্ট টু কনজিউমাৰ বুম। এতিয়া খেলখন চেঞ্জ হৈছে। ছাকচেছফুল হ'বলৈ আপুনি আৰু ৰিটেইল জায়েণ্ট হোৱাৰ প্ৰয়োজন নাই। 2021 চনৰ পৰা ভাৰতীয় D2C ব্ৰেণ্ডত $5 বিলিয়ন অধিক ধন
ইনভেষ্ট কৰা হৈছে। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে উদ্যোগীসকলে এতিয়া এটা ব্ৰেণ্ড গঢ়ি তুলিবৰ বাবে তেওঁলোকৰ গ্ৰাহকৰ সৈতে ডাইৰেক্ট কানেক্ট কৰিব পাৰে আৰু সেই ৰিলেশ্যনশ্বিপৰ মালিক হ'ব পাৰে। ট্ৰেডিশ্যনেল মিডিলমেনবোৰক বাইপাছ কৰি আৰু হেল্ডি প্ৰফিট মাৰ্জিন ৰাখিব পাৰে। থাৰ্ড, কুইক কমাৰ্চ। কিট, জেপ্টো, ইনষ্টামাৰ্টৰ দৰে প্লেটফৰ্মৰ উত্থানে কনজিউমাৰৰ এক্সপেক্টেশ্যনছ কমপ্লিটলি ৰিছেট কৰিছে। 30 মিনিটৰ ভিতৰত ডেলিভাৰীৰ প্ৰমিছে কেৱল গেলামালৰ বজাৰক ট্ৰান্সফৰ্ম কৰা নাই, নতুন বিজনেছসকলে বিভিন্ন ধৰণৰ সামগ্ৰীৰ বাবে সুযোগ ল'ব পৰা এটা শক্তিশালী হাইপাৰ লজিষ্টিক্স নেটৱৰ্কো সৃষ্টি কৰিছে। ফ'ৰ্থ, চিপ ডাটা এণ্ড মোবাইল ফাৰ্ষ্ট ইণ্ডিয়া। 900 মিলিয়নতকৈও অধিক এক্টিভ ইণ্টাৰনেট ইউজাৰ্ছ আৰু কিছুমান পৃথিৱীৰ ভিতৰতে আটাইতকৈ এফৰ্ডেবল মোবাইল ডাটা প্লেনছৰ কাৰণে এতিয়া সমগ্ৰ ভাৰতীয় বজাৰখন হাতৰ তলুৱাত পাব পৰা হৈছে। স্মাৰ্টফোন হৈছে অনলাইন বজাৰ কৰাৰ প্ৰধান প্ৰৱেশ দুৱাৰ। দেশৰ সকলো ই-কমাৰ্চ ট্ৰানজেকশ্যনৰ 78%তকৈ অধিক 10 বছৰ আগতে ভাৰতত অনলাইন বিজনেছ আৰম্ভ কৰাটো এটা ডাঙৰ কাম আছিল। ইয়াৰ বাবে জটিল পে'মেণ্ট গেটৱে নেভিগেট কৰা, লজিষ্টিক্স কোম্পানীসমূহৰ সৈতে এক্সপেঞ্চিভ পাৰ্টনাৰশ্বিপছ কৰা আৰু মাৰ্কেটিঙৰ নামত বহুত টকা খৰচ কৰি এটা লিমিটেড মেট্ৰ' বেছড অডিয়েন্স পোৱা গৈছিল। আজি সেই লেণ্ডস্কেপ নাই। UPI এটা ইউনিভাৰ্চেল ফ্ৰী পে'মেণ্ট চলিউশ্যন দিছে। D2C মডেল আৰু ছ'চিয়েল কমাৰ্চে ডাইৰেক্ট কম খৰচত এক্সেছ দিছে কাষ্টমাৰলৈ। কিউ কমাৰ্চৰ উত্থানে লাষ্ট মাইল ডেলিভাৰীক শক্তিশালী কৰিছে আৰু চিপ মোবাইল ডাটাই নিশ্চিত কৰিছে যে আপোনাৰ টাৰ্গেট কাষ্টমাৰ ইজ অলৱেজ অনলাইন। পে'মেণ্ট, ডিষ্ট্ৰিবিউশ্যন আৰু ৰিচৰ প্ৰৱেশত ঐতিহাসিক বাধা ছিষ্টেমেটিকেলি আঁতৰোৱা হৈছে। 2025ত সুবিধা অকল মাৰ্কেটৰ ছাইজৰ বাবে নহয়, ই মাৰ্কেটত অভূতপূৰ্ব প্ৰৱেশ দিছে সৰু এম্বিচিয়াছ উদ্যোগীসকলক। নতুন চেলাৰবোৰ মেক্সিমাম কনফিউজড হয় এই কুৱেশ্যনত, মই কি বিক্ৰী কৰিম? উত্তৰ এটা মেজিক আনডিস্কভাৰ্ড প্ৰডাক্ট বিচাৰি উলিওৱাটো নহয়, উত্তৰ আছে ডাটাত। ফেশ্বন এণ্ড এপাৰেল, এইটো হৈছে আনডিস্পিউটেড কিং অফ ইণ্ডিয়ান ই-কমাৰ্চ, কেপচাৰিং এ মেচিভ 32.23% অফ দ্য এণ্টায়াৰ মাৰ্কেট ৰেভিনিউ। বাট এইটো জাষ্ট ট্ৰেডিশ্যনেল ক্লথিং বিষয় নহয়, এটা ছাবছেক্টৰ কল্ড ট্ৰেণ্ড ফাষ্ট কমাৰ্চ, থিংক ফাষ্ট, এফৰ্ডেবল এণ্ড ট্ৰেণ্ডি কালেকশ্যনছ এক্সপ্ল'ড হৈ আছে। এইটো প্ৰজেক্ট কৰা হৈছে যে ই 4 গুণ বৃদ্ধি হ'ব নিয়াৰলি $10 বিলিয়ন বাই 2028। এইটো এটা হাই ভলিউম কেটাগৰী, বাট সাৱধান থাকিব, ইয়াত বহুত হায়াৰ ৰিটাৰ্ণছো থাকে, যিটো আমি পাছত ডিছকাছ কৰিম। নেক্সট, হেল্থ এণ্ড ৱেলনেছ। কৰোনা ভাইৰাছৰ সময়ে ইণ্ডিয়াত এক্সিলাৰেট কৰিছে এটা মেজৰ শ্বিফ্ট হেল্থ কনচিয়াছনেছৰ প্ৰতি, আৰু এই ট্ৰেণ্ড ভৱিষ্যতেও থাকিব বুলি অনুমান কৰা হৈছে। এই কেটাগৰী ভাল গ্ৰ' কৰি আছে। জাষ্ট ছাপ্লিমেণ্টছ নহয়, কনচিডাৰ কৰক হোম ফিটনেছ ইকুইপমেণ্ট লাইক ৰেজিষ্টেঞ্চ বেণ্ডছ আৰু য়োগা মেটছ, এৰ'মা থেৰাপি প্ৰডাক্টছ লাইক এছেঞ্চিয়েল অইলছ আৰু নেচাৰেল শ্লিপিং এইডছ। নেক্সট, হোম এণ্ড কিচেন। হাইব্ৰিড ৱৰ্ক মডেলছ কণ্টিনিউ থকাৰ লগে লগে আৰু মানুহে নিজৰ বাসস্থানত অধিক ইনভেষ্ট কৰাৰ লগে লগে ঘৰ আৰু কিচেনৰ প্ৰডাক্টছৰ ডিমাণ্ড বাঢ়িছে। এইটো কেৱল ফাৰ্ণিচাৰৰ কথাই নহয়, এয়াৰ ফ্ৰায়াৰ্ছ, ষ্টাইলিছ হোম ডেকৰ আৰু ক্লেভাৰ অৰ্গেনাইজেশ্যনেল প্ৰডাক্টছৰো ভাল ডিমাণ্ড দেখা গৈছে। নেক্সট হ'ল কনজিউমাৰ ইলেক্ট্ৰনিক্স এচেছৰিজ। যদিও হাই এণ্ড স্মাৰ্টফোনছ আৰু লেপটপছ বিক্ৰী কৰা এটা টাফ গেম হয়, ডমিনেটেড বাই বিগ প্লেয়াৰ্ছ, এচেছৰিজ মাৰ্কেটটো এটা গোল্ড মাইন হয় নিউ চেলাৰ্ছৰ কাৰণে। নিচেছ লাইক স্মাৰ্ট হোম ডিভাইচেছ, ৱেৰেবলছ আৰু জৰুৰী ফোন এচেছৰিজ সদায় হাই ডিমাণ্ডত থাকে।
নেক্সট বিউটি এণ্ড পাৰ্চনেল কেয়াৰ। এইটো আৰু এটা D2C ড্ৰিভেন পাৱাৰ হাউচ। অপৰচুনিটি আছে এটা স্পেচিফিক নিচ বিচাৰি ওলোৱা। ফৰ এক্সাম্পল অৰ্গেনিক আৰু নেচাৰেল স্কিন কেয়াৰ, স্পেচিয়েলাইজড মেন্স গ্ৰুমিং প্ৰডাক্টছ বা ইউনিক বিউটি টুলছ যেনে ফেচিয়েল ৰলাৰ্ছ আৰু গুৱাছা ষ্টোনছৰ ডেডিকেটেড আৰু গ্ৰ'য়িং কাষ্টমাৰ বেছ আছে। অ'কে, এতিয়া আমি লিগেল আৰু ফাইনেন্সিয়েল কথাখিনি বুজি লওঁ। এইটো যদিও বৰিং পাৰ্ট যেন লাগে, বাট আৰম্ভণিৰ পৰাই এইটো শুদ্ধকৈ কৰিলে ভৱিষ্যতত আপোনাক প্ৰচণ্ড মূৰৰ কামোৰণিৰ পৰা বচাব। ফাৰ্ষ্ট, আপোনাক এটা লিগেল ষ্ট্ৰাকচাৰ লাগিব আপোনাৰ বিজনেছৰ বাবে। বেছিভাগ বিগিনাৰ্ছৰ কাৰণে ষ্টাৰ্টিঙত চ'ল প্ৰপ্ৰাইটাৰশ্বিপ আটাইতকৈ সহজ আৰু কষ্ট ইফেক্টিভ অপশ্যন হয়। এইটোৱে ডাইৰেক্টলি আপোনাৰ বিজনেছক লিংক কৰিব আপোনাৰ পেন কাৰ্ডৰ লগত আৰু মিনিমাম পেপাৰ ৱৰ্ক লাগে। আপুনি পাছতো আপগ্ৰেড কৰিব পাৰিব পাৰ্টনাৰশ্বিপ নাইবা প্ৰাইভেট লিমিটেড কোম্পানী লৈ যেতিয়া আপোনাৰ বিজনেছ গ্ৰ' কৰিব। প্ৰথমতে নিউ অনলাইন চেলাৰ্ছসকলৰ আটাইতকৈ ডাঙৰ এটা কনফিউজন ক্লিয়াৰ কৰি লওঁ আহক। নৰ্মেল GST থ্ৰেছহোল্ড অফ ₹40 লাখ টাৰ্ণঅভাৰ আপোনাৰ ওপৰত এপ্লাই নকৰে। কিন্তু যদি আপুনি এনি প্ৰডাক্ট চেল কৰিব বিচাৰিছে এটা ই-কমাৰ্চ প্লেটফৰ্মত, আপুনি গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স আইডেণ্টিফিকেশ্যন নাম্বাৰ মানে GSTIN কাৰণে প্ৰথম দিনৰ পৰাই ৰেজিষ্টাৰ কৰিব লাগিব। আপোনাৰ চেলছ ভলিউম যিমানেই হওক। জাষ্ট মিছ'ই লিমিটেডভাৱে এলাউ কৰে নিজৰ ষ্টেটৰ ভিতৰতে চেল কৰিবলৈ। ইয়াত গুড নিউজ হ'ল যে একচুৱেল ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ অফিচিয়েল গভৰ্ণমেণ্ট GST পৰ্টেলত কমপ্লিটলি ফ্ৰী হয়। আৰু যদি আপুনি এটা চাৰ্টাৰ্ড একাউণ্টেণ্ট নাইবা কনচালটেণ্ট হায়াৰ কৰে পেপাৰখিনি আপোনাৰ হৈ হেণ্ডেল কৰিবলৈ, দেন তেওঁলোকে প্ৰফেশ্যনেল ছাৰ্ভিচ ফি এটা চাৰ্জ কৰিব, যিটো 1500ৰ পৰা 5000ৰ ভিতৰত হ'ব লাগে। নেক্সট এটা কাৰেণ্ট একাউণ্ট খোলক আপোনাৰ বিজনেছৰ নামত। এইটো ইম্পৰ্টেণ্ট হয় আপোনাৰ পাৰ্চনেল আৰু বিজনেছ ফাইনেন্সেছ ছেপাৰেট ৰাখিবলৈ, যিটোৱে একাউণ্টিং ভালেখিনি ইজি কৰিব। যদিও বহুত পাব্লিক ছেক্টৰ বেংকছে ছেভিংছ একাউণ্টৰ মিনিমাম বেলেঞ্চ ৰিকুৱাৰমেণ্টছ ৱেইভ কৰিছে, কাৰেণ্ট একাউণ্টছত ষ্টিল আছে। ধৰি লওক কোৱাৰ্টাৰলি এভাৰেজ বেলেঞ্চ এনিৱেৰ ফ্ৰম ₹2000 ফৰ এ ৰুৰেল ব্ৰাঞ্চ টু ₹10,000 ফৰ এ মেট্ৰ' ব্ৰাঞ্চ মেইনটেইন কৰিব লগা হ'ব পাৰে। ফাইনেলি, যদিও এইটো প্ৰথম দিনৰ পৰাই মেণ্ডেটৰী নহয়, কনচিডাৰ ৰেজিষ্টাৰিং এ ট্ৰেডমাৰ্ক ফৰ ইয়ৰ ব্ৰেণ্ড নেম যদি আপুনি আপোনাৰ নিজে বনোৱা কিবা ইউনিক প্ৰডাক্ট চেল কৰিব বিচাৰিছে। এইটোৱে আপোনাৰ আইডেণ্টিটিক প্ৰটেক্ট কৰিব আৰু ভেলুৱেবল লং টাৰ্ম এছেট হয়। গভৰ্ণমেণ্ট ফাইলিং ফি এজন ইণ্ডিভিজুৱেল নাইবা এটা ষ্টাৰ্টআপৰ বাবে ₹4500 মান পাৰ ক্লাছ হয়। হাউ মাছ মানি ডু ইউ ৰিয়েলি নিড? এইটো হ'ল আল্টিমেট কুৱেশ্যনটো। এনচাৰ ডিপেণ্ড কৰিব আপোনাৰ এপ্ৰ'চৰ ওপৰত। লেটছ ব্ৰেক ইট ডাউন ইনটু 2 মডেলছ। এ লিন ষ্টাৰ্টআপ যাৰ বাজেট টাইট হয়, আৰু এটা এগ্ৰেছিভ গ্ৰ'থ মডেল তেওঁলোকৰ বাবে যাৰ ভাল কেপিটেল আছে ইনভেষ্ট কৰিবলৈ। আপোনালোকে এই টেবুলৰ পৰা চাব পাৰে যে এইটো ৰিয়েলিষ্টিকেলি পচিবল হয় এটা ই-কমাৰ্চ বিজনেছ ষ্টাৰ্ট কৰা ₹15,000ৰ পৰা ₹30,000 বাজেটত, যদি আপুনি এটা লিন ডু ইট ইয়ৰ চেল্ফ এপ্ৰ'চ লয়। এইটো ইনভলভ কৰিব সৰু ইনভেণ্টৰীৰ সৈতে ষ্টাৰ্ট কৰা আৰু এটা কষ্ট ইফেক্টিভ প্লেটফৰ্ম যেনে শ্বপিফাই বেছিক প্লেন ইউজ কৰা আৰু ইনিচিয়েলি নিজেই মাৰ্কেটিং মেনেজ কৰা। এতিয়া আপোনাৰ প্ৰডাক্ট আৰু লিগেল ছেটআপ হৈ গ'ল। এতিয়া প্ৰশ্ন হ'ল বিক্ৰী ক'ত কৰিব? এজন বিগিনাৰৰ বাবে মাৰ্কেট প্লেচেছবোৰ হৈছে ফাষ্টেষ্ট ৱে টু গেট ইন ফ্ৰণ্ট অফ ক্ৰ'ৰ্ছ অফ কাষ্টমাৰ্ছ যোনে বস্তু কিনিব বিচাৰিছে। ইণ্ডিয়াত 3টা জায়েণ্টছে মাৰ্কেট
ডমিনেট কৰে। Based on a landmark 2024 report from global investment firm AllianceBernstein, here's how the battlefield looks like. First, Flipkart, the undisputed market king. A Walmart-owned companyৰ massive 48% market share আছে Indian e-commerce. ই especially dominant হয় দুটা ডাঙৰ কেটাগৰী। ই হোল্ড কৰে 48% share অনলাইন স্মাৰ্টফোন মাৰ্কেটত আৰু এটা বৃহৎ 60% share ফেশ্বন মাৰ্কেটত। Second, Amazon, the global giant. যদিও ইয়াৰ overall user growth অলপ slower হয় at 13% year over year, ই widely ভবা হয় most preferred আৰু trusted online brand in India বুলি আৰু more premium customer base attract কৰে। Third, Meesho, the disruptor. Backed by SoftBank, Meesho হ'ল fastest growing platform in India by a long shot, with user growth of 32% year over year. ই capture কৰিছে incredible 48% of all e-commerce app downloads. আৰু ইয়াৰ strategy laser focused হয় tier 2, tier 3 cities আৰু unbranded value for money productsত। এইটো হ'ল the most critical part of any new seller. সকলো প্লেটফৰ্মে আপোনাৰ সেলছৰ এটা কাট ল'ব। Understanding these fees is the difference between profit and loss. ইয়াত পাৰ্থক্যবোৰ ক্লিয়াৰ। Amazon আৰু Flipkart অপাৰেট কৰে এটা ট্ৰেডিশ্যনেল মডেলৰ ভিত্তিত, charging a commission, a fixed fee and other charges on every sale. আনহাতে Meesho এটা ৰিভলিউচনাৰী 0% কমিশ্যন মডেলত অপাৰেট কৰে। তেওঁলোকে আপোনাৰ বিক্ৰীৰ পৰা নহয়, ভিজিবিলিটিৰ কাৰণে পেইড এডভাৰটাইজিং আৰু মেণ্ডেটৰী লজিষ্টিক্স ছাৰ্ভিচৰ দ্বাৰা আৰ্ণ কৰে। নাও হু শুড চেল হুৱেৰ? আপুনি চেল কৰিব পাৰে ফ্লিপকাৰ্টত ইফ আপুনি হাই ভলিউম কেটাগৰিজ লাইক ইলেক্ট্ৰনিক্স অৰ ফেশ্বনত আছে, আপুনি ইণ্ডিয়াৰ লাৰ্জেষ্ট পচিবল অডিয়েন্সক ৰিচ কৰিব বিচাৰে আৰু এগ্ৰেছিভভাৱে প্ৰাইচত কম্পিট কৰিবলৈ প্ৰিপেয়াৰ্ড আছে। চেল অন এমাজন ইফ এটা ব্ৰেণ্ড বনাব খুজিছে, আপোনাৰ প্ৰডাক্টৰ স্লাইটলি মোৰ প্ৰিমিয়াম পজিশ্যনিং আছে আৰু আপুনি ইউজ কৰিব বিচাৰে এমাজনৰ ৱৰ্ল্ড ক্লাছ ফুলফিলমেণ্ট বাই এমাজন লজিষ্টিক্স নেটৱৰ্ক ফৰ ৰিলায়েবিলিটি এণ্ড স্পীড। চেল অন মিছো ইফ আপুনি এজন বিগিনাৰ হয় উইথ লিমিটেড কেপিটেল, আপুনি আনব্ৰেণ্ডেড অৰ ভেলু ফৰ মানি প্ৰডাক্ট চেল কৰিব বিচাৰিছে আৰু আপোনাৰ টাৰ্গেট অডিয়েন্স প্ৰাইমেৰিলি টিয়াৰ 2, টিয়াৰ 3 আৰু সৰু চহৰবোৰত আছে। 0% কমিশ্যন এটা মেছিভ এডভান্টেজ হয়, যিহেতু ই আপোনাক কম্পিটিটিভলি প্ৰাইচ কৰিবলৈ এলাউ কৰে আৰু হেভি ফি প্ৰেছাৰ নোহোৱাকৈ শিকিবলৈ দিব। প্লেটফৰ্ম চইচ কৰাটো এটা চেলছ চেনেল চিলেক্ট কৰাতকৈ বেছি গুৰুত্বপূৰ্ণ হয়। এইটো এটা ফাণ্ডামেণ্টেল বিজনেছ মডেল ডিচিশ্যন। এমাজন প্ৰডাক্ট লিষ্ট কৰা মানে আপুনি টাৰ্গেট কৰিছে এনেকুৱা কাষ্টমাৰ যোনে ভেলু কৰে ফাষ্ট ডেলিভাৰী, ট্ৰাষ্টেড ছাৰ্ভিচ আৰু ব্ৰেণ্ড কোৱালিটি। ইয়াত লাগিব হায়াৰ ইনভেষ্টমেণ্ট ইন ব্ৰেণ্ডিং, প্ৰফেশ্যনেল ফটোগ্ৰাফী এণ্ড কাষ্টমাৰ ছাৰ্ভিচ, যিটোৱে জাষ্টিফাই কৰে হায়াৰ প্ৰাইচ পইণ্ট। ছেইম প্ৰডাক্ট মিছোই লিষ্ট কৰা মানে আপুনি টাৰ্গেট কৰিছে এজন হাইপাৰ প্ৰাইচ চেঞ্চিটিভ কাষ্টমাৰ এটা। তেওঁলোকৰ বাবে উইনিং ফেক্টৰ হ'ল লৱেষ্ট পচিবল প্ৰাইচ, নট দ্য ব্ৰেণ্ড নেম। চ' মিছো চুজ কৰা মানে এটা ল' মাৰ্জিন হাই ভলিউম বিজনেছ মডেল চুজ কৰা, যিটো সিহঁতৰ 0% কমিশ্যন ষ্ট্ৰাকচাৰে ছাপোৰ্ট কৰে। ছেইম প্ৰডাক্ট বেলেগ বেলেগ ষ্ট্ৰেটেজি নোহোৱাকৈ 3টা প্লেটফৰ্মত চেল কৰাটো এটা ৰেচিপি ফৰ ফেইলুৰ হ'ব পাৰে। আপুনি এটা প্ৰিমিয়াম ব্ৰেণ্ড আৰু হাইপাৰ ভেলু চেলাৰ ছেইম টাইমত হ'ব নোৱাৰে। আপোনাৰ প্লেটফৰ্ম চইচে আপোনাৰ ষ্ট্ৰেটেজি ডিক্টেট কৰিব। এবাৰ আপুনি নিজৰ এৰেনা চুজ কৰাৰ পাছত ইটছ টাইম টু ফাইট ফৰ দ্য চেল। অনলাইন ৱৰ্ল্ডত আপোনাৰ প্ৰডাক্ট পেজ হৈছে আপোনাৰ শ্ব'ৰুম, আপোনাৰ পেকেজিং হৈছে আপোনাৰ হেণ্ডশ্বেক আৰু আপোনাৰ কমিউনিকেশ্যন হৈছে আপোনাৰ ৰিলেশ্যনশ্বিপ, ইয়ৰ ডিজিটেল ষ্ট'ৰ ফ্ৰণ্ট।
আপোনাৰ প্ৰডাক্ট ইমেজ হৈছে আপোনাৰ ডিজিটেল সেলছমেন ই 24/7 কাম কৰে আৰু এটো পাৰফেক্ট হ'ব লাগিব আপোনাক কোনো ₹50,000 DSLR কেমেৰা নালাগে এটা মডাৰ্ণ স্মাৰ্টফোন উইথ গুড নেচাৰেল লাইটিঙৰ দ্বাৰা এক্সেলেণ্ট ফটোজ ল'ব পাৰি আসল গেম চেঞ্জাৰ হ'ল কেনভাৰ দৰে এটা টুল আপুনি ইজিলি এখন ফটো আপলোড কৰি কেনভাৰ বেকগ্ৰাউণ্ড ৰিমুভাৰ টুল ইউজ কৰি পাৰফেক্ট হোৱাইট বেকগ্ৰাউণ্ড ফৰ Amazon পাব পাৰে আৰু তাৰ পাছত ভাল সেকেন্ডাৰী ইমেজেছ উইথ টেক্সট এণ্ড ইনফোগ্ৰাফিক্স যিটোৱে প্ৰডাক্ট ফিচাৰ্ছ হাইলাইট কৰে প্ৰথম ফিজিকেল ইণ্টাৰেকশ্যন এজন কাষ্টমাৰৰ আপোনাৰ ব্ৰেণ্ডৰ সৈতে হয় যেতিয়া তেওঁ নিজৰ পেকেজটো ৰিচিভ কৰে মেক ইট কাউণ্ট অপশ্যন 1 সেলফ ফুলফিলমেণ্ট আৰম্ভণিতে বেছিভাগ আপুনি নিজে পেকিং কৰি অৰ্ডাৰ্ছবোৰ শ্বিপ কৰিব এইটোৱে আপোনাক ফুল কণ্ট্ৰল যদিও দিব এই কামটো যথেষ্ট টাইম কনজিউমিং হৈ পৰে যেতিয়া আপোনাৰ বিজনেছ গ্ৰ' কৰিব অপশ্যন 2 থাৰ্ড পাৰ্টি লজিষ্টিক্স এগ্ৰিগেটৰ্ছ এইখিনিতে শ্বিপ ৰকেটৰ দৰে ছাৰ্ভিচবোৰ কামত আহে এইবোৰ হ'ল লজিষ্টিক্স এগ্ৰিগেটৰ্ছ যিবোৰে আপোনাক কানেক্ট কৰে মাল্টিপল কোৰিয়াৰ পাৰ্টনাৰ্ছ যেনে ডেলিভাৰী ব্লু ডাৰ্ট এছেট্ৰাৰ লগত এটা ছিংগল ডেশ্ববৰ্ডৰ পৰা ই আপোনাক দিয়ে বেটাৰ শ্বিপিং ৰেটছ আৰু প্ৰচেছবোৰ অট'মেট কৰে লাইক প্ৰিণ্টিং শ্বিপিং লেবেলছ আৰু ট্ৰেকিং অৰ্ডাৰ্ছ ইয়াতে এটা কথা নোট কৰাটো ইম্পৰ্টেণ্ট যে যদিও এই প্লেটফৰ্মছবোৰ পাৱাৰফুল হয় কিছুমান ইউজাৰ্ছে কাষ্টমাৰ ছাপোৰ্ট আৰু ৱেট ডিছপুটছ ইছ্যু ৰিপৰ্ট কৰিছে গতিকে নিজৰ শ্বিপমেণ্ট মনিটৰ কৰাটো বহুত জৰুৰী পেকিং ছাপ্লায়াৰ্ছ আপুনি পেকেজিং মেটেৰিয়েলছ যেনে কোৰুগেটেড বক্সেছ কোৰিয়াৰ বেগছ বাবল ৰেপ আৰু ব্ৰেণ্ডেড টেপ ইত্যাদি সোৰ্চ কৰিব পাৰে ফ্ৰম বিজনেছ টু বিজনেছ ছাপ্লায়াৰ্ছ লাইক DCG পেক নাইবা অনলাইন ইণ্ডিয়া মাৰ্টতো চাব পাৰে বাল্ক কিনিলে significantly per cost কমি আহে ষ্টাৰ্টিঙত লাখ লাখ টকা এডছত খৰচ নকৰাটো ভাল আপোনাৰ প্ৰথম 100 কাষ্টমাৰ্ছ ফোনৰ কণ্টেক্ট লিষ্টতে থাকিব পাৰে ইণ্ডিয়াত হোৱাটছএপ বিজনেছ অকল এটা মেছেজিং এপ নহয় ই এটা পাৱাৰফুল ফ্ৰী ই-কমাৰ্চ প্লেটফৰ্মো হয় প্ৰডাক্ট কেটেলগ আপুনি এটা ধুনীয়া মোবাইল ফাৰ্ষ্ট ষ্ট'ৰ ফ্ৰণ্ট হোৱাটছএপৰ ভিতৰতে বনাব পাৰে প্ৰডাক্টছ উইথ ইমেজেছ ডেছক্ৰিপশ্যনছ প্ৰাইচেছ আৰু প্ৰডাক্ট কোডছ এড কৰক কাষ্টমাৰ্ছে আপোনাৰ গোটেই কালেকশ্যন চাব পাৰিব চেট বক্সৰ পৰা নোলোৱাকৈ কুইক ৰিপ্লাইজ ফ্ৰিকুৱেণ্টলি সোধা কুৱেশ্যনছৰ কাৰণে টেমপ্লেট ছেভ কৰি থওক যেতিয়া এজন কাষ্টমাৰে সোধে ইজ কেছ অন ডেলিভাৰী এভেইলেবল আপুনি এটা ছিংগল টেপত এনচাৰ দিব পাৰে আৰু আৱাৰ্ছ অফ ৰিপিটেটিভ টাইপিং বচাব পাৰি লেবেলছ এইটো আপোনাৰ মিনি কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট হয় নিজৰ চেটছবোৰ অৰ্গেনাইজ কৰক উইথ লেবেলছ লাইক নিউ ইনকুৱাৰী অৰ্ডাৰ প্লেচড অৰ ফ'ল' আপ ই আপোনাক অৰ্গেনাইজ থাকিবলৈ হেল্প কৰিব আৰু কেতিয়াও কোনো লিড মিছ নাযায় ইন চেট পে'মেণ্টছ এইটো হ'ল আল্টিমেট ফ্ৰিকশ্যন ৰিমুভাৰ হোৱাটছএপ পে'ৰ দ্বাৰা যিটো UPIৰ ওপৰত বেছড এজন কাষ্টমাৰে নিজৰ পাৰ্চেছ ডাইৰেক্টলি চেট বক্সত কমপ্লিট কৰিব পাৰে এইটো এটা চিমলেছ এণ্ড টু এণ্ড শ্বপিং এক্সপিৰিয়েঞ্চ ক্ৰিয়েট কৰে ইণ্ডিয়ান মাৰ্কেটত য'ত ট্ৰাষ্ট এটা মেজৰ ফেক্টৰ হয় অনলাইন পাৰ্চেজিঙত এনেকুৱা ধৰণৰ ডাইৰেক্ট কনভাৰ্চেশ্যনেল কমাৰ্চ ইনক্ৰেডিবলি পাৱাৰফুল হয় ট্ৰেডিশ্যনেল ই-কমাৰ্চ এননিমাছ আৰু ইম্পাৰ্চনেল ফিল হ'ব পাৰে হোৱাটছএপ এটা ফেমিলিয়াৰ আৰু বিশ্বাসযোগ্য এনভাইৰনমেণ্ট হয় লাখ লাখ ইণ্ডিয়ানছৰ বাবে পুৰা চেলছ প্ৰচেছটো ফ্ৰম ডিস্কভাৰী ইন দ্য কেটেলগ টু কনচিডাৰেশ্যন ভায়া চেট এণ্ড পাৰ্চেছ ভায়া UPI পে'মেণ্ট এটা ছিংগল কনভাৰ্চেশ্যনত লৈ আহে আপুনি লোকেল শ্বপকিপাৰৰ পৰা কিনাৰ দৰে ট্ৰাষ্টেড পাৰ্চনেল এক্সপিৰিয়েঞ্চ ডিজিটেলি ৰেপ্লিকেট কৰিব পাৰে
এই ডাইৰেক্ট কমিউনিকেশ্যনে ৰিলেশ্যনশ্বিপ বিল্ড কৰে, সন্দেহ দূৰ কৰে প্ৰডাক্ট কোৱালিটিৰ বিষয়ে আৰু ড্ৰামাটিকেলি কনভাৰ্চন ৰেট ইনক্ৰিজ কৰে কম্পেয়াৰ্ড টু এ ষ্টেটিক ৱেবছাইট। চেলছ পোৱাটো এক্সাইটিং হয়, ইটছ এ ৰাছ, বাট এই চেলছবোৰ প্ৰফিটেবল হয়নে? ভলিউম ইজ ভেনিটি, প্ৰফিট ইজ চেনিটি। এই নাম্বাৰ্ছবোৰ আপোনাক আচল ষ্টৰী ক'ব আপোনাৰ বিজনেছৰ হেল্থৰ বিষয়ে। এইবোৰ হ'ল আপোনাৰ কি পাৰফৰ্মেঞ্চ ইণ্ডিকেটৰ্ছ অৰ KPIs। নাম্বাৰ 1, কনভাৰ্জন ৰেট। কি হয় এইটো? চিম্পলি ক'ব গ'লে এইটো হ'ল পাৰ্চেণ্টেজ অফ পিপুল যোনে আপোনাৰ প্ৰডাক্ট পেজ ভিজিট কৰে আৰু একচুৱেলি পাৰচেজ কৰে। দ্য ইণ্ডিয়ান বেঞ্চমাৰ্ক। ইণ্ডিয়াৰ এভাৰেজ ই-কমাৰ্চ কনভাৰ্চন ৰেট ছাৰপ্ৰাইজিংলি ল' হয়, হভাৰিং এৰাউণ্ড 1.1% to 2%. এটা ৱেল অপটিমাইজ ষ্ট'ৰ মাইট হিট 3 to 4%. এজ এ বিগিনাৰ আপুনি ইনিচিয়েল গ'ল ৰিয়েলিষ্টিক ছেট কৰিব লাগে এৰাউণ্ড 1.5%. ইফ 100জন মানুহে আপোনাৰ পেজ ভিজিট কৰে, আপুনি এটলিষ্ট 1 or 2 চেলছ এইম কৰিব লাগে। নাম্বাৰ 2, কাষ্টমাৰ একুইজিশ্যন কষ্ট। হোৱাট ইট ইজ? এইটো হ'ল টোটেল এমাউণ্ট যিটো আপুনি স্পেণ্ড কৰে মাৰ্কেটিং আৰু এডভাৰটাইজিঙত এজন নিউ কাষ্টমাৰ পাবলৈ। ফৰ্মুলাটো চিম্পল, টোটেল মাৰ্কেটিং স্পেণ্ড ডিভাইডেড বাই নাম্বাৰ অফ নিউ কাষ্টমাৰ্ছ একুৱাৰ্ড। দ্য ইণ্ডিয়ান বেঞ্চমাৰ্ক। ইণ্ডিয়াত ই-কমাৰ্চ বিজনেছত টিপিকেলি কাষ্টমাৰ একুইজিশ্যন কষ্ট 500 টকাৰ পৰা 2000 টকাৰ ৰেঞ্জত থাকে। এইটো ইণ্ডাষ্ট্ৰী হিচাপে ছিগনিফিকেণ্টলি ভেৰি কৰে। এজন কাষ্টমাৰ ফেশ্বনত একুৱায়াৰ কৰাটো জেনেৰেলি কম খৰচী হয় দেন হাই টিকেট ইলেক্ট্ৰনিক্স কেটেগৰীত। নাম্বাৰ 3, ৰিটাৰ্ণ ৰেট, দ্য হিডেন প্ৰফিট কিলাৰ। হোৱাট ইট ইজ? দ্য পাৰ্চেণ্টেজ অফ অৰ্ডাৰ্ছ যিটো কাষ্টমাৰ্ছে ৰিটাৰ্ণ দিয়ে। দ্য ইণ্ডিয়ান বেঞ্চমাৰ্ক। ইণ্ডিয়াত এইটো এটা ক্ৰিটিকেল আৰু সাধাৰণতে শ্বকিং নাম্বাৰ হয় নিউ চেলাৰ্ছৰ বাবে। ৰিটাৰ্ণ ৰেট বিটুইন 25% and 40% এষ্টিমেট কৰা হয়, এস্পেচিয়েলি এপাৰেলৰ দৰে কেটেগৰীত। এইটো ছিগনিফিকেণ্টলি বেছি গ্ল'বেল এভাৰেজ অফ এৰাউণ্ড 17%তকৈ। হোৱাই ইট কিলছ প্ৰফিট? যেতিয়া এটা প্ৰডাক্ট ৰিটাৰ্ণ হয় আপুনি জাষ্ট চেল লুজ নকৰে, আপুনি বেছিভাগে ৰিভাৰ্ছ শ্বিপিঙো পে' কৰিব লাগিব আৰু অৰিজিনেল শ্বিপিং কষ্ট নষ্ট হয় আৰু ৰিটাৰ্ণড প্ৰডাক্ট ডেমেজড আৰু আনচেলেবল হৈ যায়। এই হিডেন কষ্টে আপোনাৰ প্ৰফিট এজ মাছ এজ 25% নাইকিয়া কৰিব পাৰে। দ্য গোল্ডেন ৰেচিঅ'। এইটো হ'ল আল্টিমেট টেষ্ট এটা ছাষ্টেইনেবল বিজনেছ মডেলৰ। LTV অৰ কাষ্টমাৰ লাইফ টাইম ভেলু হ'ল টোটেল প্ৰফিট যিটো আপুনি এক্সপেক্ট কৰিছে এজন ছিংগল কাষ্টমাৰৰ পৰা ফ্ৰম দ্য এণ্টায়াৰ ডিউৰেশ্যন অফ দেয়াৰ ৰিলেশ্যনশ্বিপ উইথ ইয়ৰ ব্ৰেণ্ড। ইয়াতে গোল্ডেন ৰুল হৈছে যে আপোনাৰ LTV এটলিষ্ট 3 গুণ হ'ব লাগে আপোনাৰ কাষ্টমাৰ একুইজিশ্যন কষ্টৰ তুলনাত। এটা 3:1 ৰেচিঅ' হেল্ডি কনচিডাৰ কৰা হয়। ইয়াৰ মানে হ'ল যে যদি আপুনি 500 টকা খৰচ কৰে এজন নিউ কাষ্টমাৰ পাবলৈ, তেওঁ আপোনাৰ বিজনেছৰ বাবে অভাৰ দেয়াৰ লাইফ টাইম এটলিষ্ট 1500 টকা প্ৰফিট জেনেৰেট কৰিব লাগে। দ্য বিগিনাৰ্ছ KPI ডেশ্ববৰ্ড। এই চিম্পল ডেশ্ববৰ্ডটো হ'ল আপোনাৰ আৰ্লি ৱাৰ্ণিং ছিষ্টেম। যদি আপোনাৰ নাম্বাৰ্ছবোৰ ৰেড জ'নত আছে, আপুনি একজেক্টলি জানে ক'ত প্ৰব্লেম আছে আৰু আপুনি কি ফিক্স কৰা দৰকাৰ। আমি এই ভিডিঅ'ত বহুত বস্তু কভাৰ কৰিছোঁ। এটা $136 বিলিয়ন অপৰচুনিটি, এটা ষ্টাৰ্টআপ বাজেট যিটো মাত্ৰ 15,000 হ'ব পাৰে, দ্য ষ্ট্ৰেটেজিক ডিফাৰেঞ্চেছ বিটুইন ফ্লিপকাৰ্ট, এমাজন এণ্ড মিছো, আৰু ক্ৰিটিকেল নাম্বাৰ্ছ যিবোৰে আপোনাৰ ছাকচেছ নিৰ্ধাৰণ কৰিব। ছাকচেছ ষ্টৰিজবোৰ সদায় লিখা হৈ আছে। মিছোই সৰু চহৰৰ লাখ লাখ ক্ষুদ্ৰ উদ্যোগীক ঘৰৰ পৰাই কাম কৰিবলৈ শক্তিশালী কৰাৰ পৰা
আৰম্ভ কৰি লেন্সকাৰ্টৰ দৰে ব্ৰেণ্ডসমূহে অনলাইন সুবিধা আৰু অফলাইন অভিজ্ঞতাৰ মিশ্ৰণ আয়ত্ত কৰালৈকে ইয়াৰ পটেনচিয়েল হ'ল লিমিটলেছ। আপোনাৰ জাৰ্ণি এটা $1 মিলিয়ন ইনভেষ্টমেণ্ট নাইবা 50 পেজ বিজনেছ প্লেনৰ পৰা ষ্টাৰ্ট নহয়, এইটো ষ্টাৰ্ট হয় এটা ডিচিশ্যনৰ পৰা। আপোনাৰ ফাৰ্ষ্ট ষ্টেপ হ'ল নিজৰ ৰিচাৰ্চ কৰা। আপোনাৰ ছেকেণ্ড আৰু মোষ্ট ইম্পৰ্টেণ্ট ষ্টেপ হ'ল একশ্যন লোৱা। যদি এই গাইডে আপোনাক ক্লেৰিটি আৰু কনফিডেন্স দিছে আগুৱাই যাবলৈ, তেনেহ'লে হিট ডেট ছাবস্ক্ৰাইব বাটন, কিয়নো আমি আগন্তুক দিনত আৰু ডিপ ডাইভ কৰিম ইয়াৰ প্ৰতিটো টপিকছত, ফ্ৰম এডভান্স মাৰ্কেটিং ষ্ট্ৰেটেজিজ টু অপ্টিমাইজিং ইয়ৰ ছাপ্লাই চেইন। যদি আপোনাৰ কিবা প্ৰশ্ন আছে, এটা প্ৰডাক্ট আইডিয়া আছে যিটোৰ বিষয়ে আপুনি চিয়'ৰ নহয়, দেন ড্ৰপ ইট ইন দ্য কমেণ্টছ বিল'। লেটছ বিল্ড দিছ কমিউনিটি অফ ইণ্ডিয়ান এণ্টাৰপ্ৰিনাৰ্ছ টুগেডাৰ।